মোৰ নাম অচ্যুত কলিতা। মই মধ্য গুৱাহাটীৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ আৰু মই মধ্য গুৱাহাটীৰে ল'ৰা। ইয়াতেই মই ডাঙৰ দীঘল হোৱা আৰু ইয়াতে মোৰ ক্ৰীড়া জীৱন হওক বা মোৰ কলেজীয়া জীৱন হওক ইয়াতেই থকা। মই বি বৰুৱা কলেজৰ পৰা পাছ কৰি আপোনাৰ পুনেত স্পৰ্টছ এণ্ড ফিজিকেল ফিটনেছ এডুকেশ্যনৰ শিক্ষা লয়। তাৰপিছত মই গুৱাহাটীতে আহি মোৰ ব্যৱসায় যিবিলাক আছে এইবিলাক সমাজৰ লগতে জড়িত। উঠি অহা প্ৰজন্মক যাতে ভাল কৰিব পাৰোঁ তাৰ কাৰণে মই শৰীৰ চৰ্চা কেন্দ্ৰ কিছুমান খুলিছোঁ আৰু লগতে যিবিলাক সৰু ল'ৰা ছোৱালী তেওঁলোকক যাতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰিব পাৰোঁ সেইকাৰণে মই কিছুমান স্কুল আছে, দুখনমান স্কুল আছে আৰু এইবিলাকে লৈ গৈ আছিলোঁ। মই সমাজ কৰ্মবিলাক ভালকৈ কৰি গৈ আছিলোঁ। পশু পক্ষী সংৰক্ষণ, কুকুৰ মেকুৰী ৰেস্কিউ কৰা, তো এইবিলাক মই কৰি থাকোঁ আৰু নাৰী সবলীকৰণৰ ওপৰত কাম কৰোঁ। কিন্তু এতিয়া বৰ্তমান ৰাজনৈতিক পৰিৱেশটো ইমানেই বেয়া হৈ গৈছে যে মই অকল গছ গছনি বা আমাৰ নাৰী সবলীকৰণ এইবিলাকতে থাকিলেই নহ'ব। এতিয়া মানুহক বচোৱা সময় আহি পৰিছে, কাৰণ আমাৰ মধ্য গুৱাহাটীত যিটো মানে ভয়াৱহ পৰিস্থিতি হৈছে, তো এতিয়া আমি ৰাইজে যদি কোনোবা নেতা আহিব, অচিনাকি মুখ আহি আমাক যদি উদ্ধাৰ কৰিব বুলি আশা কৰি থাকোঁ, হয়তো আমি আৰু সময় নাথাকিব আমাৰ হাতত। কাৰণ আমাৰ মধ্য গুৱাহাটীত বহুত সমস্যা, যেনে আমাৰ ঘৰত খোৱা পানীৰ সমস্যা। আমি বিশুদ্ধ খোৱা পানী পোৱা নাই। আমাৰ আগৰ যিজন বিধায়ক আছিল তেওঁ হ'ব বুলি কৈ তেওঁৰ নামটোৱে হ'ব কলিতা হৈ গ'ল, যে তেওঁ নকৰিলে একো। ডাঙৰ টেংকি এটা বনালে কিন্তু আমাৰ ঘৰলৈকে পানী আজিলৈকে আহি নাপালে। তো আমি ছ'চিয়েল ৱৰ্ক কৰা সময়ত তেতিয়া আমি যেতিয়া ঘৰে ঘৰে পানী বিতৰণ কৰোঁ, তেতিয়া সকলোৱে ভাবিছিলে যে মই এইবাৰ নিৰ্বাচন খেলি আছোঁ কাৰণে পানী দি আছোঁ। যেতিয়া মই ক'লোঁ মই নিৰ্বাচন নেখেলোঁ, এনেই পানী দি আছোঁ, তেতিয়া কৈছে যে তোমালোকে নিৰ্বাচন নেখেলা কিয়? তেওঁ সমাজ কৰ্ম কৰিছে, তোমালোকৰ নিচিনা মানুহ আহিলে ভাল হ'ব। তো আই মাতৃসকলৰ আশীৰ্বাদ লৈ, সকলো ৰাইজৰ আশীৰ্বাদ লৈ, উঠি অহা প্ৰজন্মৰ মৰম লৈ মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছোঁ আৰু তেনেকুৱা কৰি মই দল এটা লৈ গৈ আগবাঢ়ি গৈ আছিলোঁ। কিন্তু শেষ মুহূৰ্তত দলটোৱে যেতিয়া প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি ক'লে, কিন্তু মই ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ। যিয়ে এজন খেলুৱৈ এজনৰ মনটো সদায় অৰ্জুনৰ ধনুকাঁড়ডাল চকুত লগাৰ নিচিনা হয়। যিটো প্ৰতিজ্ঞা কৰে, প্ৰতিজ্ঞাটোৱে আমাৰ পৰম কথা আৰু ৰাইজক দিয়া প্ৰতিজ্ঞাতকৈ ডাঙৰ দলক দিয়া প্ৰতিজ্ঞা হ'ব নোৱাৰে। তো ৰাইজৰ প্ৰতিজ্ঞা ৰাখিবৰ কাৰণে, আই মাতৃসকলৰ চকুপানী মুচিবৰ কাৰণে মই প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ আৰু এইবাৰ যদিও নিৰ্দলীয় মই, কিন্তু আটাইতকৈ শক্তিশালী মই বুলি ভাবোঁ, কাৰণ মোৰ লগত ৰাইজ আছে। কাৰণ যিকেইজন দলবিলাকে লগ'কেইটা বিক্ৰী কৰি তেওঁলোকে কেণ্ডিডেট আনিছে, সেইবিলাক আমাৰ ৰাইজৰ পৰিচিত কেণ্ডিডেট নহয় আৰু তেওঁলোকে বহুত আমাৰ সমষ্টিৰ বিষয়ে জানিব লগা আছে আৰু তেওঁলোকক কৰিবৰ মন আছে। যদি এইটো নিৰ্বাচন তেওঁলোকৰ কাৰণে নহয়, কাৰণ তেওঁলোকে প্ৰমাণ কৰিব লাগিব, কাৰণ ৰাইজে অচিন কাঠৰ খুৰা নলগায়। এতিয়া যি সৰু ছোৱালী এজনী আহিছে, মই উৎসাহ জগাইছোঁ যে আপুনি ভাল কাম কৰিবলৈ আহিছে, কিন্তু আপুনি সমাজ কৰ্ম কৰক। আপোনাৰ অগাধ সম্পত্তি আছে, তাৰ পৰা কিছু পৰিমাণ দান দক্ষিণা কৰক। আপোনাৰ স্কুলত আমাৰ সমষ্টিত আজিলৈকে এজন ল'ৰা ছোৱালীক আপোনালোকে বিনামূলীয়া শিক্ষা দিয়া নাই, তো সেইবিলাক ব্যৱস্থা কৰক। তাৰপিছত আপুনি প্ৰমাণ কৰক, কাৰণ আপুনি এতিয়া অচিন কাঠৰ খুৰা লগোৱাৰ নিচিনা হ'ব আৰু আপুনি প্ৰমাণ নকৰাকৈ যদি ভাবিছে যে আপোনাক ৰাইজে আঁকোৱালি ল'ব, সেইটো মিছা কথা। আপুনি জেনজি, আপোনাৰ দ্বিতীয় প্ৰজন্ম আমাৰ, আপোনালোকে ধৰ্ম কৰ্মৰ কথা শিকক। আপোনাক শিকিব লগা বহুত আছে। আমি মিলেনিয়াম, আমি বহুতখিনি কথা আপোনাক শিকাম, আগবঢ়াই আনিম। সমাজকৰ্মী হিচাপে আপোনাক আগবঢ়াই আনিম। তো আমি সদায় আছোঁ, আমি অভিভাৱক হিচাপে আপোনালোকৰ লগত আছোঁ। কিন্তু আপোনালোকে এইটো নিৰ্বাচন আপোনালোকৰ কাৰণে নহয়, আপোনালোকে আগন্তুক নিৰ্বাচনৰ চেষ্টা কৰক। আৰু যিটো দলৰ আদৰ্শ লৈ আহিছে তেওঁলোকে, তো সেই দলটোৰ আদৰ্শ সকলোৱে জানে, কাৰণ আমি এতিয়া মধ্য গুৱাহাটীবাসী ৰাইজে সেই দলটোক কিন্তু চান্দা পাৰ্টি বুলিহে কওঁ। কাৰণ সেই দলটোৱে আমাৰ পৰা হকে বিহকে পেটবিলাক দিয়ে যে আমাক এইখিনি পইচা দিয়ক, কিবা দিয়ক। কাৰণ মই নিজে ভুক্তভোগী, মোৰ ইয়াতে দোকান আছে, তেওঁলোকে 5,001 টকাৰ ৰিচিপ্ট দি যায়। এতিয়া অকণমান পৰিস্থিতি ঠাণ্ডা হৈছে, নহ'লে আগতে আমাৰ মাৰোৱাৰী বিহাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছিলে তেওঁলোকে চান্দাৰ নামত। তো সেইবিলাক তেওঁলোকে কিমান জাতীয়তাবোধ আছে মই নাজানো বাৰু, কিন্তু মই খেলুৱৈ হিচাপে দেশপ্ৰেম কিমান আছে মই জানো। কাৰণ আমাৰ এজন সৈনিক আৰু এজন খেলুৱৈ, তেওঁলোকক আৰু দেশপ্ৰেমৰ কথা বুজাবলগীয়া একো নাই। আমি দেশটো উচৰ্গা কৰি দিওঁ আমাৰ দেশৰ কাৰণে, পতাকাখন দাঙিবৰ কাৰণে, মেডেলটোৰ কাৰণে, সুনাম কঢ়িয়াই আনিবৰ কাৰণে। তো সেইভাৱে দলীয় আমি লৈ আহিছোঁ, সেই মনোবৃত্তি লৈ আহিছোঁ আৰু আমি উন্নয়নৰ ৰাজনীতি কৰিব আহিছোঁ। ইয়াতে ভেদাভেদৰ ৰাজনীতি কৰিব অহা নাই। এতিয়া আমাৰ মধ্য গুৱাহাটীক লৈ গোটেই অসমবাসীয়ে হাঁহি আছে যে অসমীয়া অনা অসমীয়াৰ যুঁজ, এই শব্দটোৱে আটাইতকৈ বেয়া। অসমীয়া অনা অসমীয়াৰ কেতিয়াও যুঁজ হ'ব নালাগে, কাৰণ আমাৰ মধ্য গুৱাহাটী এটা ইক'চিষ্টেম আছে। আমি মাৰোৱাৰী মানুহৰ পৰা আমি হ'লচেলৰ পৰা বস্তু কিনো, আমি সৰু সৰু দোকান কিছুমান দিওঁ। বিহাৰী মানুহবিলাকে আমাৰ কিছুমান কামত ব্যস্ত হৈ থাকে, তেওঁলোকে যেনে আমাৰ
আপোনাৰ কিছুমান দোকান আছে বিহাৰী মানুহৰ বা কিছুমান পেছাগত যেনে আমাৰ চেলুনখন হওক বা মুচিটো হওক বা ডাঙৰ ডাঙৰ আজিকালি মানুহবিলাকো তেওঁলোকে কষ্ট কৰি বিহাৰী মানুহবিলাকে অৰ্থ উপাৰ্জন কৰি বহুত শক্তিশালী হৈছে তেওঁলোকো আছে বহুত দান দক্ষিণা কৰা বিহাৰী মানুহো আছে বঙালী মানুহসকলৰ কিমান ভক্তিভাৱ তেওঁলোকৰ আদৰ্শ এটা আছে তেওঁলোকৰ আমি দুৰ্গা পূজাত যাওঁ তেওঁলোকে বেলেগৰ খ্ৰীষ্টমাছত যায় বিহু আমি যেনেকুৱা কৰি এটা জাতীয় উৎসৱ সেইদৰে আমাৰ কাৰণে খ্ৰীষ্টমাছটো হওক ঈদটো হওক তো আটাইবিলাক দুৰ্গা পূজা হওক আটাই জাতীয় উৎসৱৰ নিচিনা তেওঁলোকে বাহিৰৰ পৰা আহি খোৱাঙৰ পৰা আহি তেওঁলোকে ইয়াতে ভেদাভেদৰ সৃষ্টি কৰিছে এইবিলাক মই তীব্ৰভাৱে গৰিহণা দিছোঁ ভূমিপুত্ৰ হিচাপে মই স্থানীয় নাগৰিক হিচাপে যে ভেদাভেদৰ ৰাজনীতি আপোনালোকে নকৰিব এই কৰাৰ ফলত আমাৰ বহুত ক্ষতি হ'ব যদি আমি মাৰোৱাৰী মানুহজনৰ পৰা বস্তু কিনিব নাযাওঁ সেই দোকানখন কেনেকুৱা চলিব যদি মাৰোৱাৰী মানুহ আমাক বস্তু নেবেচে কেনেকুৱা চলিব এটা ইক'চিষ্টেম আমি এজনে এজনৰ লগত ওতঃপ্ৰোত হৈ জড়িত সেই ভেদাভেদৰ ৰাজনীতি আপোনালোকে বন্ধ কৰক এইবিলাক প্ৰচাৰ মাধ্যম আপোনালোকে বন্ধ কৰক আমি সকলোৱে উন্নয়নৰ ৰাজনীতি কৰিব লাগে আমি আই মাতৃসকলৰ ঘৰত খোৱা পানী নাই খোৱা পানী দিব লাগে ৰাস্তা পথ আমাৰ পাহাৰত নাই সেইবিলাক আমি ঠিক কৰিব লাগে আমাৰ উঠি অহা প্ৰজন্মৰ ড্ৰাগছৰ ভয়াৱহ কবলত ডুবি গৈছে সেইবিলাক আমি লৈ গৈ ৰিহেব চেণ্টাৰত দিব লাগে আৰু মই বিনামূলীয়া ৰিহেব চেণ্টাৰ এখন ঘোষণা কৰিছোঁ আৰু মই জয় হওঁ নহওঁ মই নিজৰ শক্তিৰে নিজৰ পুঁজিৰে এখন বিনামূলীয়া ৰিহেব চেণ্টাৰ দিম বুলি প্ৰতিশ্ৰুতি ইতিমধ্যে দিলোঁৱে আৰু ৰিহেব চেণ্টাৰখন হ'বই আৰু আপোনালোকে আই মাতৃসকলে যদি সকলোৱে বিচাৰে ৰাইজে বিচাৰে তেনেহ'লে প্ৰতিটো অঞ্চলত এখন এখন ৰিহেব চেণ্টাৰ হ'ব আমাৰ উঠি অহা প্ৰজন্ম বচাব লাগিব আই মাতৃসকলক ল'ৰা ছোৱালী ঘূৰাই দিব লাগিব ক্ৰীড়ামুখী কৰিব লাগিব শিক্ষামুখী কৰিব লাগিব কৰ্মসংস্থাপন তেওঁলোকে নিজে যাতে কৰিব পাৰে নিজক যাতে নিজে স্বাৱলম্বী হ'ব পাৰে তাকে আমি ব্যৱস্থা কৰাৰ চেষ্টা লৈ আমি আগবাঢ়ি আহিছোঁ মই ক'ম টিকেট নোপোৱা জ্বলা নহয় এইটো মানে ৰাইজক দিয়া প্ৰতিশ্ৰুতি মই আমাৰ জাতীয় কংগ্ৰেছৰ কি আদৰ্শত চলে সেইটো এতিয়া জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ আদৰ্শ হৈ থকা নাই কাৰণ আমাৰ আপোনালোকে দেখা পাব আমাৰ দলটোক বহুত সংশোধনৰ দৰকাৰ আছে মই বেয়া কোৱা নাই কিন্তু ইয়াতে ৰজাৰ পুত্ৰহে ৰজা হয় আৰু টিকেট কিনা বেচা হয় কাৰণ চাব আমি 11জন টিকেট প্ৰত্যাশী আছিলোঁ আমি এজনৰ লগত এজন একেলগে মিটিং কৰোঁ একেলগে ঘূৰোঁ আমাৰ তাত মানে যদি টিকেট দিয়ে যিকোনো এজনক দিব পাৰিলে হয় আমাৰ তাত বনশ্ৰী বাইদেউ আছিলে বহুত অভিজ্ঞ মহিলা কৰ্মী সুনিন্দা আছিলে তেখেত বহুত ছিনিয়ৰ যুৱ কংগ্ৰেছৰ পৰা মই আছিলোঁ তেনেকুৱা কৰি যদি আমাক বিহাৰী মানুহ লাগিলে হয় আমাৰ ঝা ডাঙৰীয়া আছিলে যদি বেংগলী মানুহ লাগিলে তেনেহ'লে আপোনাৰ চৰকাৰ ডাঙৰীয়া আছিলে আমাক স্কেনিং কমিটিয়ে বহুত মাহৰ পৰা স্কেনিং কৰাইছে আমি পেপাৰ পোষ্টাৰ বহুত কৰিছোঁ নিউজ কৰিছোঁ আমি কৰ্মী হিচাপে এজন সৈনিক হিচাপে লাগিছোঁ মইতো গৌৰৱ গগৈ ডাঙৰীয়াৰতো আটাইবিলাক কামতে গৈছোঁ তেওঁক কোনোবাই হাত উঠাব কোনোবাই ক্ষতি কৰিব প্ৰতিবাদ কৰিব আমাৰ নেতাজনক কোনোবাই ক্ষতি কৰিব বুলি মই ডিব্ৰুগড় হওক লখিমপুৰ হওক মঙলদৈ হওক তেওঁৰ গাড়ী আগে খোজকাঢ়িছোঁ কোনোবাই তেওঁক ক্ষতি কৰিব বুলি কাৰণ মই খেলুৱৈ হিচাপে যিহেতু মই উচুত নেশ্যনেল মেডেলিষ্ট মোৰ শাৰীৰিক শক্তি আছে মই শৰীৰ চৰ্চা কৰি থাকোঁ মোৰ অকণমান শক্তি তেওঁলোকতকৈ হয়তো গাত বেছি আছে ছাৰ মোৰ সেই শক্তিটোৱে যে তেওঁক ৰক্ষা কৰিব পাৰে মই কিয় নকৰিম মই এজন সেনাপতিৰ নিচিনাকৈ তেওঁক ৰক্ষা কৰিবৰ কাৰণে গৈছিলোঁ সুৰক্ষা দিবৰ কাৰণে গৈছিলোঁ মোৰ নেতাজনক ভাল লগা নেতাজনক কিন্তু এই আদৰ্শ ক'ৰবাত ভাঙিলে কাৰণ সেই স্কেনিং কমিটিয়ে ইমান দিনৰ পৰা স্কেনিং কৰি থকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত স্কেনিং তাৰ পৰা আমাক নিদি 4 দিনৰ ভিতৰত তেওঁলোকে লণ্ডনত থকা ছোৱালীজনীক টিকেটখন দি দিলে মই ইয়াতে ক'ব বিচাৰোঁ তেওঁৰ স্কেনিং হ'ল নেকি ৰাইজে তেওঁক এতিয়া কি হিচাপত বিশ্বাস কৰিব তেওঁৰ সমাজ কৰ্ম কি তেওঁ সমাজৰ কাৰণে কি কৰিছে তেওঁৰ কথা বাৰু নাই তেওঁৰ পিতৃয়ে কি কৰিছে যদি পিতৃক চাব যাওঁ তেওঁৰ পিতৃয়ে সমাজ কৰ্ম কি কৰিছে তেওঁ খেলুৱৈ যে দেশভক্তি আছে নে তেওঁ সমাজ সেৱক নে কি আছে তেওঁৰ পিতৃৰ কথা ক'ম কাৰণ তেওঁ কণমানি ছোৱালী তেওঁৰ জীৱন আৰম্ভহে হৈছে তেওঁ দেউতাকৰ গাড়ীখনৰ পৰা নামি ৰাস্তা পথত খোজকাঢ়া আৰম্ভ কৰিছেহে মাত্ৰ তেওঁ শিকিব লগা বহুত আছে মই তেওঁক ডিম'টিভেট কৰা নাই তেওঁ সাহসী ছোৱালী ওলাই আহক কিন্তু এইবাৰ মই ভাবোঁ তেওঁ বিধায়িকাটো নহয় ভোটাৰ হোৱা যোগ্যতা হোৱা নাই কাৰণ তেওঁ নাজানে পূৰ্বৰ বিধায়ক কোন আছিল আমাৰ ৰাজনীতিক পৰিৱেশ কি জুবিন দাক কেনেকুৱা কৰি হত্যা কৰা হ'ল আমি যেতিয়া জুবিন দাৰ কাৰণে ৰখি আছিলোঁ তেতিয়া তেওঁক বা তেওঁৰ পিতৃক দেখা নাছিলোঁ বৰষুণৰ মাজত আমি যেতিয়া জুবিন দাৰ গাড়ীৰ পিছে গৈছোঁ তেওঁলোকক দেখা পোৱা নাছিলোঁ কাৰণ তেওঁলোক তেতিয়া নামেই নাছিলে চাগে কিন্তু আমি কৰি আছিলোঁ আমি ন্যায় যুঁজত যুঁজি আছিলোঁ সেইবিলাক কথা বহুত কথা আছে মনৰ কথা আৱেগ অনুভূতি বহুত আছে ইমান ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব আপোনালোকে যি নিৰপেক্ষ নিউজ বাতৰি পৰিৱেশন কৰে আপোনালোকৰ মঞ্চখন পাই ভাল হৈছে কাৰণ আমাৰ ইয়াতে বহুত সংবাদ মাধ্যম গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ মালিকবিলাকে ৰাজনৈতিক নেতা আৰু নহ'লে কিছুমানক পইচাৰে কিনি লোৱা হৈছে সেইকাৰণে মোৰ নিচিনা কৰ্মী এজনৰ সমাজকৰ্মী এজনৰ খেলুৱৈ এজনৰ মনৰ কথা যাব পৰা নাই আপোনাক অশেষ ধন্যবাদ যে আপোনালোকে নিৰপেক্ষভাৱে আজি মোৰ মাজত আহি থিয় হৈছে ক'ৰবাত আপোনালোক আৰু মোৰ মাজত মিল আছে আৰু এনেকুৱা ধৰণৰ যদি চলি থাকে তেনেহ'লে আমি এখন
সুস্থ সমাজ ব্যৱস্থা আৰু আমি এই প্ৰজন্মটো উঠি অহা প্ৰজন্মটো ৰক্ষা কৰিব পাৰিম, আই মাতৃসকলৰ চকু পানী মুচিব পাৰিম। সমষ্টিবাসীক এটাই আহ্বান যে আপোনালোকে যেতিয়াই ভোট দিবলৈ যায় আপোনালোকে অচিন কাঠৰ খুৰা নলগাব। আপোনালোকে চাব যে আপোনালোকৰ প্ৰতিজন প্ৰাৰ্থীৰে ফেচবুক প্ৰফাইল আছে, ইনষ্টাগ্ৰাম প্ৰফাইল আছে থাকে। আপোনালোকে খুলি প্ৰাৰ্থীজন চাব যে তেওঁ নতুনকৈ একাউণ্ট খুলি সমাজকৰ্মী দেখাইছে, ৰাজনীতিক নেতা দেখাইছে নে কি দেখাইছে। আপোনালোকে মানুহজনক চালি জাৰি চাব। আপোনালোকে এতিয়া যি আছে মানুহকেইজন আছে, গুপ্তাজীয়ে হওক, বানাৰসৰ পৰা গুপ্তাজীয়ে হওক, লণ্ডনৰ পৰা ছোৱালীজনীয়ে হওক, ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব খোৱাঙৰ পৰা প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলটোৱে হওক, আৰু আপোনালোকৰ ভূমিপুত্ৰ আপোনালোকৰ খেলুৱৈ সমাজকৰ্মী, মই নিজকে ভাল একো নকওঁ, আপোনাৰ যাই গৈ প্ৰফাইলটো চাব যে আপোনালোকে কোনজনক যোগ্য বুলি ভাবে আপোনালোকৰ প্ৰতিনিধি হিচাপে বিধানসভাত বিৰোধী পক্ষক মাত মাতিবৰ কাৰণে। মই মাত মাতিব পাৰিম কাৰণ মোৰ অদম্য সাহস আছে। এইকেইজন প্ৰাৰ্থীয়ে মই চেলেঞ্জ কৰিম, যদি নিৰ্দলীয়ভাৱে যদি প্ৰতিদ্বন্দ্বিতা কৰে অকল ঘৰৰ ভোটকেইটা পাব। তেওঁলোকে অকল ব্ৰেণ্ডৰ লগটো লগাই তেওঁলোকে নিজক ব্ৰেণ্ডেড বনাইছে। যিদৰে ৰাস্তা ঘাটত আপোনাৰ পাব যে টি চাৰ্টত আপোনাৰ ৰিবক নাইকি লগো লাগি থাকে, সেইটো নিৰিবক নাইকি হৈ নাযায়, সেইটো ডুপ্লিকেট, ফাৰ্ষ্ট কপি ছেকেণ্ড কপি। তেওঁলোকে অকল দলৰ লগটো লগাই নিজকে ব্ৰেণ্ডেড বনাব চেষ্টা কৰিছে। তেওঁলোকৰ কোৱালিটি টেষ্ট হোৱা নাই, মোৰ কোৱালিটি টেষ্ট হৈ গৈছে। ৰাইজে বিচাৰিছে কাৰণে আহিছোঁ, নিৰ্ভীকভাৱে আহিছোঁ, আৰু বিধানসভাৰ মজিয়াত মই ৰাইজৰ বাবে মাত মাতিবৰ কাৰণে অদম্য সাহস আছে মোৰ। মই যুঁজি থকা মানুহ, যুঁজাৰু খেলুৱৈ মানুহ মই, আৰু মোৰ সাহস আপোনালোকে যদি বৰ্ধন কৰে মই আপোনালোকৰ সমষ্টিৰ পৰা আপোনালোকৰ সৌগৌৰৱে ক'ব পাৰিব আমাৰ বিধায়ক অচ্যুত কলিতা বুলি।